এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় ইউটিউব চেনেল পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনালোঁ আৰু এতিয়া মই আছোঁ সৌৰাধুমৰ গেটত গেটখন আপোনালোকক দেখাইছোঁ মই সেইদিনা আহোঁতে ভালকৈ দেখুওৱা নহ'ল তাৰপিছত মই এতিয়া যাব লৈছোঁ বাছত যাম মানে বাছৰ কাৰণে ৰৈ আছোঁ আমি এবাৰো মই এইখন হৈছে ধাদুমৰ গেটখন তাৰপিছত এইখন ধাদুমৰ গেটখন তোমার শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগৰি নিশা তোমাৰ আগমন জোনাকি আকাশত উমলে মন বিখ্যাত নাচনী আৰু দেখাইছোঁ এইফালে কিবা কিবি আছে ৰবা জাকৈ চাকৈ লৈ আছে ইয়াত আছে মানুহ বন মানুহ বনৰীয়া মানুহ এইজন দা চা লৈ আছে আৰু তেনেহ'লে ব'লা এবাৰ আমি গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ অলপ তাৰপিছত গৈ থাকোঁ চদিয়া মই গাড়ী পোৱা নাই সেইকাৰণে অলপ বহি লৈছোঁ ইয়াতে জিৰণি ঘৰতে সেইটো জিৰণি ঘৰ বৰ মানে গৈ পাই গ'লো গৰাকী মঠ ঘৰত যাব লাগে অটো পাই গ'লো তাৰে মন উপচাইলে চুটি চামনিৰে মিঠা মিঠা কথাৰে মন বিশেষ একো নাই আৰু আজি ইমানতে ভিডিঅ'টো শেষ কৰি দিয়া আৰু বাই বাই ঠিক আছে আৰু আজিৰ দিনটো পাৰ কৰি দিলোঁ